তো গাইজ 15 বছৰ নন্দন আছোঁ মোৰ নতুন ভিডিঅ' তো বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ সেইকাৰণে বেয়া নাপাব তো আজি আমি যাম ডিব্ৰুগড় তো আমাৰ মামী ল'ৰাটোৱে মানে চাইকেলখন কিনিব তো সেইকাৰণে মাতিছে তো ব'লক সেইকাৰণে ব্লগ এটা বনাই দিওঁ বুলি ভাবিলোঁ তো সেইকাৰণে বনাই দিলোঁ আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ গাইজ তো আপোনালোকে লাইক কৰি দিব ভিডিঅ'টো তো গাইজ এতিয়া হোটেল এইটোতে চাব পাৰে নিউ শংকৰ হোটেল পূৰা ভালকৈ ধুই লওঁ তাৰপিছত পেট পূজা কৰি লওঁ তাৰপিছত আকৌ জাৰ্ণিটো আৰম্ভ কৰোঁ চব্জি খোৱাৰ পাছত টিকেট লৈ লৈছোঁ গাইছ একদম মিঠা বস্তু এটা লৈ লৈছোঁ ঘৰত মানে খাওঁ গৈছিলে এইটো গাইছ মোৰ পইচা নহয় মই পইচা খৰচ কৰা নাই তো গাইছ লৈ ল'লোঁ সেইকাৰণে আমাৰ আকৌ জাৰ্ণি আৰম্ভ হৈছে তাৰপিছত আকৌ এতিয়া আমি ডিব্ৰুগড়ত ৰখিম কেলৈ কি আমাৰ মেইন উদ্দেশ্য তাতে যাম আমি তাৰপিছত তাত অকণমান ৰখিম কেলৈ কি তাৰ আমাৰ মামীহঁতৰ ঘৰ আছে তো মামীহঁতৰ ঘৰত কিবা ভালকৈ কিবা এটা খাবলৈ আমি লৈ লৈছোঁ গাইছ মাংস এই পিনে লৈ চাগে আপোনালোকে চাব পাৰে তো আপোনালোকে ব্লগটো এনজয় কৰক তো মা হাই মা হাই সেইটো চাব পাৰে তো এতিয়া আমি মানে এপিনে আহিছোঁ এপিনেও দি যাব পাৰে মানে তো গৈ লওঁ ঠিক আছে এতিয়া ডাইৰেক্ট যাম তালৈ এতিয়া কিবা এটা খাই ল'লোঁ চাহ তাহ এতিয়া খাই লৈছোঁ আপোনালোকে চাব পাৰে চাহ আৰু চানা ঠিক আছে তো এতিয়া ডাইৰেক্ট তালৈ যাম আৰু ঠিক আছে প্লেনটো হৈ গ'ল চেঞ্জ তাৰপিছত মানে আমাৰ যোনটো মামী ল'ৰা এই ল'ৰাটোৱে মানে চাইকেল কিনো বুলি কৈছে মানে আজি চাইকেল কিনিবহি তো আপোনালোকক দেখাম কি চাইকেল কিনে আৰু ডিলাৰলৈ লৈ যাম বৰ্তমান আমি আছোঁ এতিয়া আপোনাৰ বাজাজৰ ডিলাৰত মানে কাম এটা আছিলে মামাহঁতৰ কিবা বনাবলৈ তো এইটো কিবা কৰি আছে তো তাৰপিছত আমি ডাইৰেক্ট যাম আপোনাৰ ডিলাৰলৈ ঠিক আছে তো এতিয়া কাৰণে বাই বাই পালোহি এইডোখৰত মানে চাইকেলৰ দোকানৰ ভিতৰত পালোহি আৰু এইপিনে মানে বিচাৰি আছোঁ চাইকেল পোৱাই নাই গাইছ এইপিনে ওপৰত আছে তো চাইকেল এখন চুজ কৰি লওঁ সিহঁতে যোনখন ভাল লাগে সেইখন ল'ব মানে ডাঙৰ ডাঙৰ চাইকেলবোৰ আছে খাবলৈ আহিছোঁ ভেজবোৰ চাব পাৰে মেনিউ বনাই আছে আহি গ'লে এতিয়া কিবা কিবি পূজা কৰি আছে বোলে তো আপোনালোকে চাই লওক